হেল্ল' এভৰিৱান, এতিয়া বাজিছে 10টা। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু আমিও ভালে আছোঁ। যিসকলে মোৰ ব্লগটো নতুনকৈ চাই আছে সকলে প্লিজ ফেচবুকত চালে ফ'ল' কৰি দিব আৰু ইউটিউবত চালে ছাবস্ক্ৰাইব এটা কৰি দিব। আজি ব্লগটো আৰম্ভ কৰিছোঁ পাকঘৰৰ পৰা। ব'লকচোন চাওঁ কি বনাইছোঁ আজি আমি ভাত খাবৰ কাৰণে। মাছ ভাজি আৰু মাছৰ কণীৰ সৈতে মাছৰ জোল আৰু ঢেকীয়া শাক বনাইছোঁ। ভোট জলকীয়াখিনি দেখিছে, ভোট জলকীয়াখিনি সৰু সৰুকৈ কাটি ৰ'দত দি এতিয়া মই গা ধুই আহি বেটিক গা ধুবৰ কাৰণে কৈ আছোঁ। এতিয়া তাইকো গা ধুৱাই লওঁ, চাই থাকোঁ। এতিয়া তাইক গা ধুৱাই খুৱাই বোৱাই থৈ মই ভাবিছোঁ জলকীয়াখিনি শুকাই গৈছে, ৰ'দৰ পৰা আনি তেলত দি দিওঁ। মই মছলা একো নিদিওঁ, অকল তেলতহে দি থ'ম, কাৰণ জলকীয়াখিনি এনেকৈ থৈ দিলে গেলি যাব। যাতে গেলি নাযায় ভাল থাকিবৰ কাৰণে অকল তেলত দিহে থৈ দিম। আৰু মই কেনেকৈ থৈছোঁ চাওকচোন। এতিয়া হৈছে পিছবেলা মই তাইৰ লগত তেনেকৈ অলপ খেলিলোঁ আৰু তাই যেতিয়া দেখিছে মই ভিডিঅ' কৰি আছোঁ, ভিডিঅ' কৰা দেখি তাই ভাবিছে ফটো তুলি আছোঁ আৰু তাই যে কিমান ফূৰ্তি পাই আছে চাওকচোন, খেলি আছে। মই অলপ ভিডিঅ' কৰি থৈ দিলোঁ। কিন্তু কম দিনটো মই তাইৰ লগতে বেছি সময় কটাওঁ, সেইটো কাৰণে তাইৰ ভিডিঅ' ফটোবিলাকে বেছিকৈ শ্বেয়াৰ কৰোঁ। ব্লগত দেখুৱাবলৈ মোৰ ইমান একো নাই, তথাপিও দিছোঁ আৰু। তাই যে ফটো তুলিলে ভিডিঅ' কৰিলে এইবিলাক বহুত ভাল পায় আৰু মোবাইলত বেলেগ একো ভাল নাপায়। আবেলি সময় যিহেতু অকল খেলিলেতো নহ'ব, কিবা এটা খাবও লাগিব, পেট পূজাটো কৰিব লাগিব। ভাবিলোঁ পিঠাকে বনাই দি ভীমকল আছে ঘৰত। প্ৰথমতে বাতি এটা লৈছোঁ আৰু এই বাতিত এতিয়া চাউলৰ গুড়িখিনি দি দিলোঁ আৰু চাউলৰ গুড়িখিনি মই অলপ ভাজি লৈছোঁ। তাত দি দিছোঁ 1 চিকুট নিমখখিনি ভালকৈ মিক্স কৰি লৈছোঁ আৰু ৰুকি থৈছিলোঁ, ৰুকি থোৱা নাৰিকলখিনি দি দিলোঁ। এতিয়া দিছোঁ খিচমিচখিনি দি দিলোঁ। চেনি আপোনালোকে গুড়ি কৰি দিব পাৰে, মই এনেকৈ দি দিলোঁ। গুড়ি কৰি দিলে সোনকালে গলি যায়। আৰু দিলোঁ বাদামৰ গুড়ি, মই বাদামখিনি অলপ ভাঙি লৈছোঁ মিক্সিত আৰু বেকিং পাউডাৰ দিলোঁ। এতিয়া ভীমকলৰ ফ্লেভাৰটো ইমান ভাল নাপাওঁ, সেইটো কাৰণে অৰেঞ্জ ফ্লেভাৰ দিলোঁ আৰু ভীমকল দিছোঁ। ভীমকলখিনি মই চালি গুটিখিনি পেলাই লৈছোঁ। এতিয়া গোটেইখিনি ভালকৈ মিক্স কৰিম আৰু মিক্স কৰাৰ পিছত মই দি দিলোঁ ফুড কালাৰ অকণমান। কালাৰটো চেঞ্জ হ'লেও ভাল লাগে, খোৱাত ভাল লাগে, মানে কালাৰ দেখিও খাবলৈ মন যায়। এতিয়া ফুড কালাৰ দি ভালকৈ লৰাই লৈছোঁ। এটা ডেক্সিত পানী দি লৈছোঁ আৰু তাত কটন গামোচাৰে মই বান্ধি লৈছোঁ। এইখিনি বান্ধি ল'ম পূৰা টাইটকৈ আৰু বান্ধি ইয়াত লেয়াৰখিনি দি দিলোঁ। লেয়াৰখিনি দি একদম ৰুটিৰ নিচিনা গোল কৰি দি দিলোঁ আৰু ঢাকন এটা ভালকৈ লগাই দিলোঁ যাতে ভাপটো ওলাই নাহে। ইয়াৰ ওপৰত যাতে শিলগুটি দি দিলোঁ। এতিয়া অলপ সময় পিছত ঢাকনটো খুলি চালোঁ যে পিঠাটো হৈ গৈছে আৰু পিঠাটো নমাই এনেকৈ মই সৰু সৰুকৈ পিচ কৰি ল'লোঁ, কেকৰ নিচিনা কাটি লৈছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে